সভ্যতা সংস্কৃতি বিকাশ আদিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেন্তে বৰ্তমানৰ এই যি সভ্যতা সংস্কৃতি কিন্তু একেদিনাই গঢ়ি উঠা সভ্যতা সংস্কৃতি নাছিল। এই সভ্যতা সংস্কৃতি ক্ৰমান্বয়ে আজিৰ পৰা হাজাৰ বছৰ আগৰ পৰা ক্ৰমান্বয়ে ক্ৰমবিকাশ হৈ আহি আজিৰ অৱস্থা পাইছে বুলি ক'ব পাৰি। এই সভ্যতা সংস্কৃতি আৰু বিকাশৰ কথা ক'বলৈ যাওঁতে বিশ্বৰ কেইবাটাও প্ৰাচীনতম সভ্যতা সংস্কৃতিৰ কথা আমি উল্লেখ কৰিব লাগিব। এই বিশ্বত প্ৰধানকৈ কেইবাটাও প্ৰাচীন সভ্যতাৰ কথা উল্লেখ কৰিব পাৰি। আমি সেই সভ্যতাসমূহ দেখিবলৈ পাওঁ, কিন্তু বিশ্বত কেইবাখনো প্ৰাচীনতম দেশ বৰ্তমান বৰ্তি থকা দেখিবলৈ পোৱা যায়। এই বিশ্বৰ প্ৰাচীন দেশসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে বিভিন্ন ক্ৰমবিকাশৰ বিষয়েও আমি দেখিবলৈ পাওঁ। গতিকে চাওঁ আহক বিশ্বৰ প্ৰাচীনতম দেশ কেইখনৰ। বিশ্বৰ পুৰণি দেশসমূহৰ ভিতৰত ১ নম্বৰ স্থান অধিকাৰ কৰিছে পাৰস্য বা ইৰাণ। এই বিশ্বৰ পুৰণি বা প্ৰাচীন দেশসমূহৰ ভিতৰত অন্যতম হৈছে পাৰস্য বা ইৰাণ। এই পাৰস্য বা ইৰাণ আয়ুস ৪,০০০ বছৰতকৈ পুৰণি বুলি কোৱা হয়। এই পাৰস্য বা ইৰাণতে বিভিন্ন শাসকে ৰাজত্ব কৰিছিল। চুচেনিয়াসকল, আৰ্কেমিনিডসকল। এই যিটো মেচ'পটেমিয়া অঞ্চল, যিটো মেচ'পটেমিয়া সভ্যতা, এই সভ্যতাটো সাধাৰণতে পাৰস্য দেশৰে অন্তৰ্গত বুলি বিভিন্ন গৱেষকে কয়। আৰু যিটো জুই আৱিষ্কাৰ পোনপ্ৰথমবাৰৰ বাবে পাৰস্যতে হৈছিল বুলি বিভিন্ন গৱেষকে কয়। আৰু অগ্নিৰ উপাসক, যিটো অগ্নিৰ উপাসনা কৰা হয়, এই পদ্ধতিটো পোনপ্ৰথমবাৰৰ বাবে পাৰস্যৰ পৰা উৎপত্তি হৈছিল বুলি বিভিন্ন গৱেষকে কোৱা দেখা যায়। এই আৰ্যসকল, যিসকল পুৰণি সভ্যতা বুলি কোৱা হয়, এই আৰ্যসকলো ভাৰতবৰ্ষলৈ পাৰস্যৰ পৰাই আহিছিল বুলি বিভিন্ন বুৰঞ্জীবিদে কয়। ইয়াত ইৰাণ বা পাৰস্যৰ নামৰ কথা উল্লেখ কৰোঁতে এটা কথা মন কৰিবলগীয়া যে পাৰস্য নামটোহে পুৰণি, কিন্তু ইৰাণ নামটো প্ৰাচীন বুলিব নোৱাৰি। ইৰাণ নামটোৰ উৎপত্তি হৈছিল ইছলামিক শাসন কালছোৱাৰ পৰাহে। ইছলামিক শাসন অহাৰ লগে লগে পাৰস্যৰ প্ৰায়ভাগ মানুহেই ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয়। এই ধৰ্ম পৰিৱৰ্তনৰ লগে লগে সংস্কৃতি, পৰম্পৰা আদিৰ ক্ষেত্ৰতো পৰিৱৰ্তনে দেখা দিলে। কাৰণ পাৰস্যত পূৰ্বতে অগ্নিৰ উপাসনা কৰিছিল বুলি বিভিন্ন তথ্যত পোৱা গৈছে। এই অগ্নি উপাসনা কৰা পাৰস্য ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পাছত পুৰণি পৰম্পৰাবোৰ ক্ৰমাৎ নাইকিয়া হৈ পৰিল। বিশ্বৰ দ্বিতীয়খন পুৰণি দেশ হৈছে ইজিপ্ত বা মিছৰ। ইজিপ্তৰ পুৰণি নাম আছিল মিছৰ। আপোনালোকে মিছৰ নামটো শুনিছেই চাগে, মিছৰ পিৰামিড বুলি। এই মিছৰত পূৰ্বতে ইহুদীসকলৰ ৰজাই শাসন কৰিছিল বুলি জনাজাত। এই মিছৰ পিৰামিডৰ ৰহস্যৰ বিষয়টো আপোনালোকে বিভিন্ন কথা বৰ্তা আপোনালোকে শুনিবলৈ ইতিমধ্যে পাই আহিছে। এই মিছৰ পিৰামিডৰ ৰহস্য যে সেই আজিৰ পৰা ৩,০০০ বছৰ আগতে কিদৰে তেওঁলোকে মিছৰ পিৰামিড বনাইছিল, সেই বিষয়ে এটা ৰাইজৰ মাজত উৎসুকতা বিষয় হৈ পৰিছে। পাৰস্যৰ দৰে বৰ্তমান মিছৰ নামটো প্ৰায় লুপ্তপ্ৰায় বুলিয়ে ক'ব পাৰি। কাৰণ সময়ৰ লগে লগে এই মিছৰ দেশখন ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ ফলত ভালেখিনি সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনে দেখা দিলে। লগতে নামৰ ক্ষেত্ৰতো পৰিৱৰ্তনে দেখা গ'ল। এই মিছৰ দেশৰ কথা ইহুদীসকলৰ বিভিন্ন গ্ৰন্থ আৰু বিভিন্ন কাহিনীবোৰত মিছৰ দেশৰ ঘটনাৱলীৰ বিষয়ে বিস্তীৰ্ণভাৱে বিৱৰণ পোৱা যায়। এই মিছৰ দেশখন বিশ্ববাসীৰ মনত আজিও ৰহস্যময় হৈ পৰিছে। কাৰণ এই মানৱৰ পৰা মামিলৈ ৰূপান্তৰ পদ্ধতি আৰু এই পিৰামিডসমূহৰ সজোৱাৰ যি পদ্ধতি, এই পদ্ধতি সম্পূৰ্ণ অন্য পদ্ধতিতকৈ পৃথক আছিল। এই মিছৰ পিৰামিডসমূহ সজোৱা পদ্ধতি বা যি সূত্ৰ, সেই সূত্ৰত
দিশ প্ৰস্থ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব আৰু পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আদিও সন্নিৱিষ্ট আছিল বুলি। বিশ্বৰ তৃতীয় পুৰণি দেশ হিচাপে জনাজাত হ'ল ভিয়েটনাম। এই ভিয়েটনাম নামখন বহুতে শুনিবও পাৰে বা বহুতে নুশুনিবও পাৰে, কিন্তু এই ভিয়েটনাম দেশখন এখন পুৰণি দেশৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ। এই ভিয়েটনাম দেশখন ভাৰতবৰ্ষৰ নিচেই কাষতে অৱস্থিত, বিশেষকৈ অসমৰ নিচেই কাষতে অৱস্থিত বুলিব পাৰি। থাইলেণ্ডৰ কাষতে এখন দেশ হৈছে, সেইখন নাম হৈছে ভিয়েটনাম। এই ভিয়েটনামখনৰ মানৱৰ অৱশিষ্ট প্ৰায় আজিৰ পৰা 40,000 বছৰৰ আগতেই হৈছিল। এই ভিয়েটনামৰ পৰাই গৈ বিভিন্ন সভ্যতাৰ সৃষ্টি হৈছিল বুলি কয়। খামেৰ ৰাজ্য, মন ৰাজ্য, পুনান সভ্যতা আদি বিভিন্ন সভ্যতাৰ সৃষ্টি হৈছিল। এই ভিয়েটনামৰ পৰা গৈ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ আদি বিভিন্ন জনসমষ্টিৰ দেশৰ সৃষ্টিৰ উৎপত্তি, বিশেষকৈ যিখিনি মানৱ সমষ্টি, এইখিনি ভিয়েটনামৰ পৰা গৈ হৈছিল বুলি বিভিন্ন তথ্যই আৰু গৱেষণাৰ তথ্যই ইতিমধ্যে এই কথা প্ৰমাণ কৰিছে। বিশ্বৰ চতুৰ্থখন পুৰণি দেশ হৈছে আৰ্মেনিয়া। এই আৰ্মেনিয়াৰ পৰাই বিভিন্ন সভ্যতাৰ বিকাশ বিভিন্ন দেশলৈ বিয়পি যোৱা আমি বিভিন্ন তথ্যত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ সাহিত্যিক সাম্ৰাজ্য আৰু বিজ্ঞানী সাম্ৰাজ্য, এই দুখন সাম্ৰাজ্য আৰ্মেনিয়াৰ সভ্যতাৰে অন্তৰ্গত বুলি বিভিন্ন তথ্যত পোৱা গৈছে। আৰু এই মেচোপটেমিয়ান সভ্যতাটো এই আৰ্মেনিয়ান সভ্যতাৰে অন্তৰ্গত। আৰু বিভিন্ন গৱেষকে এই আৰ্যসকলৰ উৎপত্তিস্থল এই আৰ্মেনিয়া বুলি বিভিন্ন তথ্যই ইতিমধ্যে প্ৰকাশ পাইছে বা প্ৰমাণিত হৈছে। বিশ্বৰ পঞ্চমখন পুৰণি দেশ হৈছে উত্তৰ কোৰিয়া। এই উত্তৰ কোৰিয়া প্ৰধানকৈ হুৱাংহো য়াংচিকিয়াং নদীৰ কাষত উৎপত্তি হোৱা যি সভ্যতা, সেই সভ্যতাৰ অন্তৰ্গত বুলি বিভিন্ন তথ্যই প্ৰকাশ কৰিছে। এই হুৱাংহো য়াংচিকিয়াং নদীৰ ওপৰত গঢ়ি উঠা সভ্যতাৰ ওপৰতেই নৰ্থ কোৰিয়া আৰু চীন দেশৰ উৎপত্তি আৰু তাৰ বিকাশ যি গতি আছিল, সেই গতি ক্ৰমান্বয়ে আগবাঢ়ি যোৱাত সহায় কৰিছে বুলি বিভিন্ন তথ্যই ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে বিশ্বৰ পঞ্চমখন পুৰণি দেশ হৈছে উত্তৰ কোৰিয়া। বিশ্বৰ ষষ্ঠখন পুৰণি দেশ হৈছে চীন দেশ, সকলোৰে পৰিচিত চীন দেশ। এই চীন দেশৰ উৎপত্তি ভাৰতৰ প্ৰায় সমসাময়িক বুলি ক'ব পাৰি। ভাৰতবৰ্ষতকৈ 70 বছৰ আগত এই দেশৰ সৃষ্টি হৈছিল। চীন দেশৰ সভ্যতাৰ বিকাশৰ বিষয়ে গোটেই পৃথিৱীতে পৰিচিত বুলি ক'ব পাৰি। চীনৰ গ্ৰেট ৱালৰ বিষয়েটো আমি নিশ্চয় জানো। চীন দেশৰ সৃষ্টিৰাজিৰ বিষয়ে যদি আমি বহলাবলৈ যাওঁ, আমি তেতিয়া দেখিম যে এই কাগজৰ আৱিষ্কাৰকে ধৰি এই খাদ্যৰ আৱিষ্কাৰলৈকে এই গোটেইখিনি বস্তু চীনৰ পৰাই উৎপত্তি হয়। ক্ৰমান্বয়ে গোটেই পৃথিৱীতে বিয়পি পৰা পৰিলক্ষিত হ'ল ক্ষেত্ৰত এই চীন দেশৰ অৱদান। বিশ্বৰ সপ্তমখন পুৰণি দেশলৈ। সপ্তমখন পুৰণি দেশ হৈছে আমাৰ ভাৰতবৰ্ষ। আমাৰ এই ভাৰতবৰ্ষ নিজৰ দেশখনৰ বিষয়ে বিশেষ ক'বলগীয়া মই নাই বুলিয়ে ভাবোঁ। সকলোৱেতো জানে, আপোনালোকে নিজৰ দেশখনৰ বিষয়ে কোনেই নাজানে। এই ভাৰতবৰ্ষতেই ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্য ৰচিত হৈছিল। তাৰ পাছতেই বিভিন্ন পুৰাণসমূহ ৰচনা কৰা হৈছিল। এই ভাৰতবৰ্ষখনে হ'ল বিশ্বৰ একমাত্ৰ হিন্দু প্ৰধান দেশ। এই ভাৰতবৰ্ষ হৈছে ঋষিমুনি যোগীসকলৰ দেশ। গতিকে ভাৰতবৰ্ষৰ সভ্যতাৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম পুৰণি দেশ বুলি ইতিমধ্যে স্বীকৃত হৈছে। এই ভাৰতবৰ্ষখনক 2000 বছৰীয়া এখন পুৰণি দেশ বুলি কোৱা হয় যদিও ইয়াৰ সভ্যতা আৰু সংস্কৃতি 2000 বছৰতকৈ কিন্তু বহু পুৰণি হ'ব। ইয়াৰ সভ্যতা আৰু সংস্কৃতি প্ৰায় 5000 বছৰ পুৰণি বুলি ধৰা হয়। এই ভাৰতবৰ্ষৰ নামটোহে 2000 বছৰীয়া পুৰণি, কিন্তু ইয়াৰ ইতিহাস আৰু সভ্যতা প্ৰায়
5000 বছৰো অধিক পুৰণি হ'ব। কাৰণ এই হিন্দু সভ্যতা, হৰপ্পা, মহেঞ্জোদাৰো আদি যিখিনি সভ্যতাৰ তথ্য পোৱা গৈছে, সেই সভ্যতাৰ তথ্য অনুসৰি এই সভ্যতা প্ৰায় এই 10,000 বছৰৰ ওচৰা-ওচৰি অধিক পুৰণি হ'ব বুলি বিভিন্ন গৱেষকে কয়। সেইদৰে চীনা সভ্যতাও প্ৰায় 10,000 বছৰৰ অধিক পুৰণি।